নমস্কাৰ বন্ধু বান্ধৱীসকল, পৰিকু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ শিৱসাগৰ আমগুৰি মা ওচৰলৈ। আমি এতিয়া গোগামুখৰ পৰা আমগুৰিলৈ আহি আছোঁ। আজি ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰা নহ'ল, কাৰণ আমি বহুত ৰাতিপুৱাই ৰুমৰ পৰা ওলালোঁ। আজি ভিডিঅ'টো আমি ধেমাজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া পাইছোঁহি ধেমাজি, আৰু আহি আমি পালোঁহি কোলাজানত ভাবিলোঁ চাহ অকণ খাই লওঁ, লগতে কিবাকিবি কেইটামান লৈ লওঁ। আৰু কিবাকিবি কেইটামান লৈ আমি সোমামগৈ মৰাণত, মানে মোৰ মা ঘৰত সোমাই আৰু আমি আমগুৰিলৈ যামগৈ। আৰু আহি পালোঁহি আমি বগীবিল দলং, আৰু এইফালে বেটা হাঁহি দেখিছেনে বাৰু আপোনালোকে। আৰু আমি এতিয়া বগীবিলৰ পৰা আমি এতিয়া মৰাণ পামগৈ, মোৰ মা ঘৰত সোমামগৈ। মা ঘৰত সোমাই চাহ অকণ খাই আৰু আমি আমগুৰিলৈ যামগৈ। আৰু এইফালে আমি ৰাস্তাতে মাছ লৈ লৈছোঁ, মাছ লৈ আৰু মা ঘৰত সোমামগৈ। আৰু এতিয়া মা ঘৰ পাই গ'লেহি, পাই পেলাই বেটাই খেলিবলৈ আৰম্ভ কৰিলে। ইয়াত আমি চাহ অকণ খাই ওলাই দিম, আৰু যিহেতু আমগুৰিলৈ বহুত দূৰ। ভাত খাবলৈ কৈছিলে, ভাত খাবলৈ নহ'ব, কাৰণ এতিয়াও বহুত দূৰ আছে আমগুৰিলৈ। আৰু আমি আকৌ পালোঁহি এওঁ মামা ঘৰ, কাৰণ মা ঘৰত নাছিলে, মামা ঘৰত আছিলে। সেইকাৰণে মামা ঘৰলৈ মাতি দিলে আৰু লৈ আহিলোঁ। বেটাই ধুনৰ লগত খেলি খুব ভাল পাইছে। আৰু আহি পোৱা ভিডিঅ' কৰা নহ'ল, চাহ খোৱা ভিডিঅ' কৰা নহ'ল। ভাবিছোঁ সেই ভাত খোৱা ভিডিঅ'টো কৰিয়ে আজি ভিডিঅ'টো সমাপ্ত দিওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইফালে মাহী আৰু ৰিয়াই পূৰা ডান্স কৰিবলৈ লাগি গ'ল। আৰু এইফালে মামাই ভাত খাই আছে, আমালৈ ভাত বাঢ়ি থোৱা আছে, আমি খাম। আৰু খাই আমি ইয়াত থাকি দিম আজি, কাইলৈহে ঘৰলৈ যামগৈ। আৰু আমাৰ মাহী ভাগৰ ডান্স চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই।